Hello viewers, পুনৰ এবাৰ আপোনালোক সকলোকে মই স্বাগত জনাইছো মোৰ এটা নতুন মিনি ব্লগ। এই ভিডিঅ'টো পিছে দুদিনমান পুৰণা। আপোনালোকক মই কৈহে আছিলোঁ যে আমি নেদাৰলেণ্ড গৈ আছোঁ, আমষ্টাৰডামত থাকিম, কাৰ ঘৰত থাকিম, কেনেকৈ থাকিম সেইখিনি বিষয়ে অকণমান সৰুকৈ এটা মিনি ব্লগ বনাইছোঁ। আশা কৰোঁ আপোনালোকে এনজয় কৰিব। চ' বন্ধুসকল, আমি আহি জাষ্ট বাছ ষ্টেণ্ডত নামিছোঁ আৰু ওপৰেদি মেট্ৰ' গৈ আছে। আমাৰ সৰু কলীয়া ফ্ৰেণ্ড বা আপুনি যি ভাবে ওচৰ চুবুৰীয়া বুলিও ক'ব পাৰে, স্কুল ফ্ৰেণ্ড বুলিও ভাবিব পাৰে, আমাৰ বহুত দিনৰ পুৰণা ফ্ৰেণ্ড আমাক নিবলৈ আহিছে। আমি তেওঁলোকৰ ঘৰতে থাকিবলৈ যাম আৰু এনেও এই সৰু কলীয়া ফ্ৰেণ্ডবিলাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। বহুত দিনৰ পিছত এনেকুৱা সৰু কালৰ ফ্ৰেণ্ডবিলাক লগ পালে ইমান যে ভাল লাগে ন। আৰু ইয়াতো পিছে নাম্বাৰ প্লেটবিলাক আমাৰ নিচিনাকৈ য়েল্ল' আৰু হোৱাইটেই ইউজ কৰে, কিন্তু য়েল্ল' কালাৰ নাম্বাৰ প্লেটখন প্ৰাইভেটৰ আমাক নিবলৈ আহিছিলে মোৰ বন্ধু আৰু তেখেতৰ ল'ৰাজনে, আৰু ঘৰত মোৰ বান্ধৱী ৰখি আছে আমাক ৱেলকাম কৰিবৰ কাৰণে। সঁচাই ইমান দিনৰ পিছত সকলোকে একেলগে লগ পাই ইমান যে ভাল লাগে নহয়। এই পৰিৱেশটো মানে আপোনালোকক মই বৰ্ণনা কৰিব নোৱাৰোঁ, আপোনালোকে চাগে নিজে অনুভৱ কৰিব পাৰে। কি কথা ক'ম, কি নক'ম, ক'ৰ পৰা ষ্টাৰ্ট কৰিম, নক'ব আৰু ইমানবোৰ যে কথা। আপোনালোকক মই থুলমূলকৈ মোৰ বান্ধৱীৰ ঘৰটো অকণমান দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ। আমাৰ মানুহে কয় যে চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়, কিন্তু এই কথাষাৰ এওঁলোকৰ ক্ষেত্ৰত মই মিছা পৰিলক্ষিত হোৱা দেখা পাইছোঁ। এওঁলোকে অসমৰ পৰা আঁতৰত থকা আজি 15-16 বছৰতকৈ বেছি হ'ল বুলি ক'লেও ভুল নহ'ব, কিন্তু ইমান সুন্দৰভাৱে অসমৰ কলা সংস্কৃতিক নিজৰ বুকুত বান্ধি ৰাখিছে আৰু নিজৰ অকণমানিটোকো অসমৰ কলা সংস্কৃতিৰ বিষয়ে শিকাবলৈ সক্ষম হৈছে। এওঁলোকে য'ত থাকে সেইখিনিতে গোটেইখিনি ইণ্ডিয়ান একেলগে থাকে। আৰু এইখিনিতে আৰু এটা মন কৰিবলগীয়া কথা যে অসমীয়া গোটেইখিনি একেলগে থাকে, সেইকাৰণে এওঁলোকে মাঘ বিহুৰ পৰা আৰম্ভ কৰি মাঘ বিহু, বহাগ বিহু, দুৰ্গা পূজা সকলোখিনি উৎসৱ এওঁলোকে চেলিব্ৰেট কৰে। পৰৱৰ্তী সময়ত মই আপোনালোকক মোৰ বান্ধৱীৰ লগত চিনাকি কৰি দিবলৈ চেষ্টা কৰিম, কাৰণ আজি আহি পাইছোঁহে। আৰু তেওঁলোকে তাতনো কেনেকৈ থাকে বা আছাম এছ'চিয়েশ্যন বা অসমীয়াসকলে মিলি কেনেকৈনো বিহু পাতে সকলো বিষয়ে আমি আলোচনা কৰিম। কিন্তু এতিয়া আমাৰ খোৱা সময় হৈছে, সেইকাৰণে খোৱা টেবুললৈ যাওঁ। আৰু দিনটো জাৰ্ণি কৰি অহা ভাগৰো লাগিছে। বহুতে মোক মেছেঞ্জাৰত সুধি আছিলে, বাইদেউ আজিকালি লং ভিডিঅ' নবনাই নেকি? লং ভিডিঅ' বনাওঁ, কিন্তু আপোনালোকে ব'ৰ হ'ব বুলিহে মই সৰু সৰু ৰীলৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। পিছে সময়ৰ অসুবিধাৰ কাৰণে থাকিও যায়, আৰু আপোনালোকে জানেই নহয় ইয়াত কোনো হেল্পাৰ নাথাকে। সকলোখিনি কাম শেষ কৰাৰ পিছত আৰু এডিটিং কৰোঁতে কিমান সময় লাগে সেইটোৰ বিষয়ে আপোনালোকে অৱগত। যিমান কি নহওক, আপোনালোকৰ আগ্ৰহৰ কাৰণে মই পুনৰ এবাৰ বনাবলৈ কাৰণে মন গৈছে, তাৰ বাবে অশেষ ধন্যবাদ। চ' বন্ধুসকল, আজিলৈ মোৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। ভাতকেইটা খাই পেলাই কথাৰ মহলা অকণ মাৰি শুবলৈ যাওঁ। তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।